চাওঁ এইপিনে আকৌ হৈছে হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই আৰু বৰ্তমান মোৰো ভালেই। বহুত দিন মোৰ ইউটিউব চেনেলত ভিডিঅ' দিয়া নাই, তো গাটো অকণমান বেয়া আছিল, সেইটো কাৰণে দিয়া নাছিলোঁ। তো মোৰ পল্লৱী ব্লগছ ইউটিউব চেনেলতে সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ আজি আমাৰ বা এজনী অকণমান পৰী এজনী হৈছে, তো তাকে মই খবৰ লৈ আহোঁ। তো আপোনালোকক দেখাম, চাই থাকিব। আমাৰ ৰুমৰ ওচৰতে হয়, তো খোজকাঢ়িয়ে যাম। আমাৰ একেদিনাই অফিচ স্কুল, তো সেইটো কাৰণে মই ওচৰতে, বেছি দূৰ নহয়। তো অলপ ফাইনেলি মই ৰেডি একদম। এতিয়া ৰুমটো লক কৰি লওঁ, এখেতো নাই যিহেতু। তো ৰুমটো লক কৰি লওঁ ধুনীয়াকৈ। আৰু মোৰ পল্লৱী ব্লগছ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টত জনাব। তো বহুত দিনেই ভিডিঅ' দিব পৰা নাছিলোঁ, মোৰ গাটো ভাল নাছিল, সেইটো কাৰণে দিব পৰা নাছিলোঁ। তো এতিয়াৰ পৰা ভিডিঅ' দিম, সকলোৱে চাব। ছাতিটো লৈ লৈছোঁ, বৰ গৰম। তো আজি আমাৰ এখেতে গাড়ীখন নিনিলে, ধুনীয়াকৈ গাড়ীখন তাতে আছে। আমাক ৰখাবলৈ তাতে ঠাই দিছে তেওঁলোকে, ঘৰৰ মালিকে। আৰু ওলালোঁ এয়া। চাওকচোন কেনেকুৱা ৰ'দ দিছে, একদম ঠাণ্ডা কেতিয়া পাবহি লাগি গৈছে। আৰু বেছি দিন নাই আৰু ঠাণ্ডা পাবহি। তো এইফালে অকণমান গ'লেই পাম। অকণমান খোজকাঢ়ি দিছোঁ, আগতে মৰ্ণিং খোজকাঢ়িছিলোঁ, কিন্তু এইকেইদিন মই খোজ কাঢ়িব যোৱা নাই। তো আমি আগতে থকা ৰুমটো এইফালে যাব লাগে, আৰু এতিয়া অকণমান ওচৰত হ'ল। আৰু এখন দোকানত সোমাই কণমানিজনীৰ কাৰণে সৰু গিফ্ট এটা লৈ ল'লোঁ, কাৰণ ময়ো টাইম পোৱা নাই বজাৰলৈ যাবলৈ, আমাৰ এখেতো টাইম পোৱা নাই, সেইটো কাৰণে এইটোকে লৈ লৈছোঁ। এইটো বঙালপুখুৰীৰ KN পথ। আমি থাকোঁ LK পথত, এইটো KN পথ। অকণমান বেছি দূৰ নহয়। এইফালে পালোহি আৰু আমিও এইফালে ভাড়া ৰুম চাইছিলোঁহি, কিন্তু এইফালে নাথাকিলোঁ। এইফালে এইটো ঘৰত চাইছিলোঁহি আমি, এইটো ঘৰতে বেক চাইডে আছে, সেইটো কাৰণে নাথাকিলোঁ। আৰু তেওঁলোকে থাকে এইটো ঘৰত। এইটো ঘৰত পালোঁহি। ইমান ৰ'দ তাতে, এতিয়া 12টা বাজিছে আৰু একদম ক'বলৈ বাকী নাই। এইফালে মই সোমাই যাওঁ, তাৰপাছতে খাম। A few moments later. এইফালে আকৌ হোলানি, আকৌ হোলা। তাই জন্ম হোৱা কিমান দিন হৈছে গম পায়নে? মাত্ৰ 8 দিন হৈছে। তো সেইকাৰণে একদিন অকল শুয়ে আছে আৰু। আকৌ হৈছে আয়ু হাতখন কিমান মৰম লগা, চাওকচোন অকণমানি। মই একদম দেখি ৰ'ব নোৱাৰিলোঁ, মোৰ আঙুলিটো ধৰক বুলি দি দিছোঁ, আঙুলিটোৱে ঢুকিয়ে নাপায়। অকণমান দেৰি এনেকৈ ৰাখি দিলোঁ। আৰু ভৰিটো চাওকচোন কিমান অকণমানি, আমাৰো আগতে এনেকুৱাহে আছিল। চাওকচোন ইমান ধুনীয়া ধুনীয়া অকণমানি ভৰি, কিমান মৰম লগা। তো কণমানিজনীক সকলোৱে আশীৰ্বাদ কৰিব। তো আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।